মোৰ শ্ৰদ্ধা ৰাইজে ভাবিছে যে এই ৰাতিখন ভূপেনদাৰ সমাধিত আচলতে আজি যোৱা দুদিনমানৰ পৰা সপোনত দেখিছোঁ গুৰুজনাক দেখিলোঁ উজনিৰ ফালে আছিলোঁ 4টা বজাত শিৱসাগৰৰ পৰা গাড়ী চলাই এইমাত্ৰ পাইছোঁহি ভাবিছোঁ যিজন বিশ্ব বৰেণ্যই মাৰ্ক টুৱেনৰ সমাধিত বহি গৰ্কিৰ কথা লিখিলে হয়নে আৰু মই সেই ভূপেন্দ্ৰৰ সমাধিত বহি মই কিনো নিলিখিম লিখিমেই নহয় জানো বাৰু ইমান ভাল লগা কথা ভূপেনদাই ভাল পোৱা কাজু এই কাজু মই বৰ ভাল পাই মই নিজে কৰি দুটা এটাকে কেতিয়াবা সময় পালে খুৱাইছিলোঁ আৰু মই আশীৰ্বাদ বিচাৰিয়ে আহিছোঁ সুবাৰ্ষিক বিচাৰি আহিছোঁ নহয় জানো বাৰু সেই বিখ্যাত গানটো মনত পৰে কেতিয়াবা তো সেই এয়া হ'ল ভূপেনদাৰ সমাধি তীৰ্থ আচলতে সমাধি তীৰ্থ হৈ গ'ল সেই ভাল লগা আৰু ভাল পোৱা কথাবিলাক ৰাতি বহুত হ'ল প্ৰায় ৰাতি মই ভাবিছোঁ বহু ৰাতি ইয়াত কটাওঁ কেতিয়াবা ৰাতি ভূপেনদাৰ সমাধিত মই অসমত বা ইয়াত থাকিলে আহোঁ আহি ভাল লাগে মই এই আমাৰ তালুকদাৰক কওঁ যে কৈ থওঁ যে মই আহিম দেই মই উজনিত থাকিব পৰা নাই আহিছোঁ ভূপেনদাৰ সমাধিত নাহিলে মোৰ দিয়ে নাধৰুৱা হয় কিবা ধৰুৱা লাগে আশীৰ্বাদটো নিশ্চয় প্ৰয়োজন নিতান্তই প্ৰয়োজন সদায় সেই গানটো মনত পৰে বিখ্যাত গানটো আমি গঙ্গার থেকে মিসিসিপি হয়ে ভলগার রূপ দেখেছি অতুয়ার থেকে অস্ট্রিয়া হয়ে প্যারিসের ধুলো মেখেছি এই ৰাতিখন মই ভাবিছোঁ ভূপেনদাৰ সমাধি খেতেলিত অনুভৱ বিয়পি আছে বতাহে বিয়পি আছে অনুভৱ বিয়পি আছে যেনি তেনি সুধাকণ্ঠৰ সেই অনুৰাগ বিয়পি আছে ইয়াতনো নাহি থাকিব পাৰেনে মই সেয়া তোমাৰ উষা কহুৱা কোমল শেৱালি কোমল হাঁহিৰে হৃদয় ভৰিলে শুনাই এটি কিবা মিঠা বাঁহী আচলতে শাৰদীয়া চেনেহীৰে কঁকালি মান লাহি দিনত বহুজন আহিল বহুজন গ'ল এই সমাধিৰ খবৰ ৰাতিওতো এজন আহিব লাগে মই এই মুহূৰ্তত মোৰ সৃষ্টিশীল চেতনাক অধীৰ জাগ্ৰত কৰিবৰ কাৰণেই বুলিয়ে নহয় মই এই সৃষ্টিৰ অভিধানখনত কিবা এক চেতনাৰ উন্মেষ সদায় ঘটে সদায় ভাল লাগে সৌ আকাশত শৰতৰ জোন এই শৰতৰ জোনাক খৰিছে ইফালে বিলাতী চাকিবিলাকতো আছেই বিলাতী চাকিৰ পোহৰ মই কেইবাদিনমানৰ পৰা সপোনত দেখিলোঁ আৰু দেখিয়ে থাকোঁ মোৰ তেজে শিৰে মোৰ শ্ৰদ্ধাসকল যিসকল মোৰ পুৰোধা সেইসকল মোৰ সদায় সৃষ্টিৰ পুৰোধাসকল সদায় মোৰ শোণিতত থাকে এয়া মোৰ আন্তৰিকতা এয়া মোৰ শ্ৰদ্ধাশীলতা মইনো আজি কি কৰিলোঁ কি ভাবিলোঁ শিৱসাগৰৰ পৰা গাড়ী চলাই 4টা বজাত শিৱসাগৰৰ পৰা আহি ইয়াত এই ঠিক 11:30 পালোহি আহিয়ে অলপমান সমাধিৰ খবৰ ৰাখিব খুজিলোঁ আহিলোঁ এই মুহূৰ্তত বিশেষ আৰু কি ক'ম এই বিশ্ব বৰেণ্য
সংগীত সূৰ্য সুধাকণ্ঠলৈ মই তেখেতলৈ শ্ৰদ্ধা নিবেদিছোঁ। পুৱাই আহিব নোৱাৰিলোঁ যদিও অনবৰতে তেজৰ সোঁতে সোঁতে এই বিদগ্ধ অনুভৱবিলাক বৈয়ে থাকে। সেই গানবিলাক এবাৰ ইয়াত গাইছিলোঁহি আৰু ভূপেন দাকো শুনাইছিলোঁ এইবিলাক গান। সিন্দুৰ সিন্দুৰ ভোঁটিয়ে, সিন্দুৰ সিন্দুৰ ভোঁটিয়ে, পাট গাভৰুৰ কপালতে হলাজি মৰম আঁকি দি, কি যে সোৱাদ পাই মই আজিও বুজিও নুবুজো। যেতিয়াই তেতিয়াই শুনাব লাগিছিল এইবিলাক গান, দাদাক শুনাইছিলোঁ। সকলো ৰাইজলৈ মোৰ শ্ৰদ্ধাশীল একান্ত শুভাকাংক্ষী অনুৰাগীলৈ শুভৰাত্ৰি জনাইছোঁ। আপোনালোক কুশলে থাকক। অনাগত পুৱা গোটেই দিনটো, অনাগত দিনবোৰ সকলোৰে সুখৰ হওক আৰু আপুনিও ভালে থাকক। তাকে ভূপেন দাক সদায়ে লগ পাই থাকোঁ এনেধৰণেৰে। বহু ৰাতি আহোঁ, বহু ৰাতি। মই ভাবিছোঁ আজি ৰাতি ইয়াতেই কটাম, ৰাতিপুৱালৈকে। যি নহওক চাম এই বিদগ্ধ অভিধানখন পাৰোঁনে নোৱাৰোঁ এখিলা পাত লুটিয়াব চেষ্টা কৰিম। শুভৰাত্ৰি সকলোলৈ ধন্যবাদ।